তাৰপিছত দেখিলোঁ ইয়াততো ব্লাড চেলাৰ দেখি আছোঁ আৰু এইটো গাজা বন্দুকৰ ৰডো দেখি পাইছোঁ আৰু এইটো চুটপুটি এইকেইটাও পাইছোঁ তাতে প্লাষ্টিঙো পাইছোঁ এইকেইটা পোৱাৰ পিছত এই তাৰ ছোৱালী আহিছে ভোলা চাটনামীৰ ছোৱালী আহিছে তাৰপৰা সুধিলোঁ এইটো বস্তুটো ফুটিছে যদি এইটো ৰডটো গাজা বন্দুকৰহে ৰড আছে এইটো বন্দুকটো ক'ত আছে তহঁতৰ যদি ইয়াত কোনে থৈছে বোলে নাই নাজানো তাৰপিছতে বহুত কোৱা মতে বোলে তাৰপিছত হৈ গ'ল কি যোনে লুকাই থৈছে পিছত তাৰ ফিংগাৰ ল'লে ফাঁচি যাব তেতিয়াহে এই বন্দুকটো লাহেকৈ লৈ পেলাই আছে মই পেলোৱা সময় আমাৰ ছাৰবিলাকো আছে সিহঁতৰে দেখি পালে নিজে ছুইচাইড নিচিনাই ভাবি আছোঁ ছাৰ এইটোৰ পৰাও ছাৰ মইতো আগতো বহুত তাৰ কাৰণে বহুতবাৰ বুজাইছোঁ একবাৰ নিজে মাইকীৰ কাৰণে এনেকুৱা মাৰি পিটি থানাও মাইকী তাৰ কেছ দিখিনি থানাও সোমাইছে তাৰ মুখ চুখ চব ফাটাই দিছে এইটো মানে মাদাৰী মানুহ বহুতবাৰ এতিয়া যিটো খাজা বন্দুকটো পালে নেকি খাজা বন্দুকটো পালে এতিয়া ছাৰ সিহঁতৰ লৈছে মানে যেতিয়া আমিবিলাক মইতো ঘৰ ৰেপি আছোঁ তাৰপিছত 2টা বাজিছে ঘৰ ৰেপি আছিলোঁ আৰু তেতিয়া ছোৱালীটো ঠিকছে চিউৰি আছিলে তেতিয়া আৰু এটা মোৰ দোকান ওচৰতে বুঢ়ী মানুহ আছিলে তেতিয়া বুঢ়ীটো আহি মোক কৈছে বোৱাৰী আহচোন অলপমান তাত কিয় জানো একদম বহুত ছোৱালীটো চিউৰি আছে যাওঁ বুলি কৈছে তেতিয়া মই বোলে কি হৈ গ'ল চিউৰি আছে এনেই কান্দিছে নেকি কৈছোঁ নহয় বোলে বোৱাৰী চাং বল কৈ পিনি ঘৰ মোচাত থৈ পিনি মই চাব গ'লোঁ তেতিয়া চাব গৈছোঁ ছোৱালীয়ে তাত চাইছোঁ আমি ছোৱালীয়ে কান্দি আছে আৰু তাৰ মাও তাত কান্দি বেহুচ নিচিনা হৈ আছে তেতিয়া আমি আৰু চবেই মিলি ধৰি চৰি তাৰপিছত এম্বুলেঞ্চ মাতিছোঁ তেতিয়া এম্বুলেঞ্চ মাতাৰ সময়ত মানে তেতিয়া আৰু কৈছে বকলীয়া ওচৰৰ এম্বুলেঞ্চকেইটা বাইদেউ এতিয়া মানে চব বিজি হৈ আছে পেচেণ্ট লগত আমি ফুলনিৰ পৰা মানে দি দিম কৈছে আৰু তেতিয়া কওঁতে গাঁৱত টেম্পু আছিলে তেতিয়া গাঁৱৰ টেম্পুৰ পৰা আৰু তাৰ ঘৈণীয়েকে ক'লে যে গাঁৱতে টেম্পু আছে এইটোৰ পৰাই বোৱাৰী অলপমান মোক যেন তেন মজত কৰি দিয়ে কৈছে আৰু মোৰ কাৰণে অলপ সহায় কৰ কোনেও নাই কি কৰিবি বুলি সহায় কৰি দিয়ে কৈছে আৰু আমি যেন তেন দাঙি পিনি আৰু উঠাই পিনি আনিলোঁ আৰু